নমস্কাৰ পোনপ্ৰথমে হীৰক জ্যোতি আছাম ইউটিউব চেনেলটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে ফাৰ্ষ্ট পাষ্ট দ্য পোষ্ট ছিষ্টেম অৰ্থাৎ FPTP এই নিৰ্বাচন পদ্ধতিটোৰ গুণ আৰু দোষ সম্পৰ্কে ক'বলৈ ওলাইছোঁ। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই নিৰ্বাচন পদ্ধতিটোৰ গুণসমূহ হ'ল যে ই হ'ল এক সহজ পদ্ধতি। নিৰ্বাচনৰ বিষয়ে জ্ঞান নথকা মানুহেও এই পদ্ধতিটো সহজে বুজিব পাৰে। এই পদ্ধতিয়ে ভোটাৰসকলক দলৰ মাজৰ পৰা নিৰ্বাচন কৰাৰ সুবিধা দিয়াৰ লগতে প্ৰাৰ্থীৰ মাজৰ পৰাও নিৰ্বাচন কৰাৰ সুবিধা প্ৰদান কৰে। এই পদ্ধতিয়ে সংসদীয় চৰকাৰক ভালদৰে কাৰ্য কৰিবলৈ আৰু এখন সুস্থিৰ চৰকাৰ গঠন কৰিবলৈ সুবিধা দিয়ে। আনহাতে দোষসমূহ হ'ল এই নিৰ্বাচন ব্যৱস্থাত সৰু দলসমূহ সঠিক প্ৰতিনিধিত্বৰ পৰা বঞ্চিত হ'ব লগা হয়। এই ব্যৱস্থাত সংখ্যালঘু শ্ৰেণীয়ে সঠিক প্ৰতিনিধিত্ব লাভ কৰিব নোৱাৰে। এই ব্যৱস্থাই অঞ্চলভিত্তিক ৰাজনৈতিক দল গঠন কৰাত অৰিহণা যোগায়।